Hello and welcome to Educare Northeast YouTube channel. Today we are Hello and welcome to Educare Northeast YouTube channel. আজি আমি সম্পূৰ্ণ অসমীয়া ভাষাত আমি আলোচনা কৰিম যেটো ভাৰতবৰ্ষত নতুন আইন সংহিতা যেটো প্ৰৱৰ্তন কৰা হ'ল যোৱা 1 জুলাইৰ পৰা পুৰণি আইন আৰু নতুন আইনৰ পাৰ্থক্য ক'ত আৰু কোনবোৰ নতুন ল বা নতুন ক্ৰাইটেৰিয়া ইনক্লুড কৰা হৈছে আৰু কোনবোৰ এক্সক্লুড কৰা হৈছে সম্পূৰ্ণ কথা আমি বিশদভাৱে আলোচনা কৰিম ভিডিওটি ভালদৰে চাই থাকিব সো ইয়াত দেখিছে 3 নিউ বিলস ৰাইট ভাৰতবৰ্ষত ব্ৰিটিছ কলোনিয়েল পিৰিয়ডৰ পৰা যি তিনিখন আইন আছিল যাক আমি আইপিসি সিআৰপিসি আৰু ইণ্ডিয়ান এভিডেন্স এক্ট এই তিনিখন আইন পাইছিল য'ত ক্রিমিনাল প্রসিজার সমূহ লিপিবদ্ধ আছিল লক্ষণীয় যে সেই সময়ৰ মানে কলোনিয়াল সময়ৰ যি আইন আছিল সেই সময়ৰ আইন ব্ৰিটিছ সকলে বনাইছিল ভাৰতীয় সকলৰ কাৰণে বাট এই আইনখনত ইম্পৰ্টেন্ট কথা এইটো যে এই আইনখন ভাৰতীয় সকলে বনাইছে these laws are made by Indians for Indian and by an Indian parliament and marks the end of colonial criminal justice law সো খুব গুৰুত্বপূৰ্ণ কথা এইটো যে ল সমূহ বনাইছে ভাৰতীয় সকলৰ বাবে ভাৰতীয় পাৰ্লিয়ামেন্টত এক পবিত্ৰ প্লেছত সো ইয়াত জাস্টিস যেটো শব্দ এই শব্দটোৰ খুব উপযুক্ত প্ৰয়োগ হ'ব বুলি ভবা হৈছে সো বিফোৰ উই গোইং টু ফুল ডিসকাশন লেট আস ডিসকাস এবাউট হোৱাট ইজ আইপিসি হোৱাট ইজ সিআৰপিসি এণ্ড হোৱাট ইজ এভিডেন্স ল সো the full form of IPC as all of you know Indian Penal Code CRPC Code of Criminal Procedure right so IPC কি হৈছে যে Indian Penal Code যি সমূহ IPC অফেন্স সমূহ যি সমূহ ক্রাইম আছে অফেন্স সমূহ আৰু সেই সমূহৰ পানিশমেন্ট সম্পৰ্কে ইয়াত উল্লেখ আছিল একেদৰে CRPC ইনভেস্টিগেশন prosecution এই সম্পৰ্কে উল্লেখ আছিল আৰু 3 নম্বৰ এভিডেন্স ল নামটোতে ইয়াত মেনশন আছে যে ইয়াত প্রুফ বিচৰা হয় ৰাইট এইখিনি বেসিক কথা এতিয়া আহিছো আমি কিদৰে এই একটন পৰিৱৰ্তনশীল হৈছে সো আইপিসি ইণ্ডিয়ান পিনেল কোড স্ট্ৰাকচাৰ হৈছিল ফৰ্ম হৈছিল 1860 ৰাইট আৰু এই নতুন এই আইনখন ৰিপ্লেস কৰি পেলাই যেটো নাম দিয়া হৈছে হেয়া হৈছে ভাৰতীয় ন্যায় সংহিতা বিল 2023 এইটো এতিয়া আজিৰ তাৰিখত বিল হৈ থকা নাই আজিৰ তাৰিখত এটা এক্ট হ'ল সো এয়া স্ক্ৰিনশ্বট আগৰ যেতিয়া আইন হোৱাৰ আগৰ হেয়া সো কি হ'ল BNSB right একেদৰে CRPC যেটো 1973 এনেক্ট কৰা হৈছিল হেয়া ৰিপ্লেস হৈ পেলাই কি নাম পালে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা right 2023 সো ডিটেইলছত আহিম আগতে এইখিনি বেসিক চাই লৈছো ইণ্ডিয়ান এভিডেন্স এক্ট 1872 যেটো ৰিপ্লেস হৈ পেলাই কি হৈছে ভাৰতীয় সাক্ষ্য বিল 2023 সো এটো এতিয়া বিল নহয় এমেন্ডমেন্ট হৈ পেলাই এক্ট হল সো ইয়াত লক্ষ্য কৰিলে দেখিব যে BNSB য'ত কিমানটা সেকশন আছে 356 কিন্তু IPC যেতিয়া IPC আছিল তাত সেকশন আছিল 511 511 আছিল এটো খুব ইম্পৰ্টেন্ট ফৰ এক্সাম পাৰপজ অলসো 356 ৰাইট ইয়াৰে 175 সেকশন কি কৰা হৈছে এমেন্ড কৰা হৈছে আৰু 8টা সেকশন এড কৰা হৈছে একেদৰে 22টা সেকশন ৰাইট ৰিপিল কৰা হৈছে একেদৰে CRPC লৈকে আহক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS ৰাইট সো ইয়াত কি হ'ল যেটো CRPC এক্ট আছিল CRPC এক্টত সেকশন আছিল 478 বাট ইয়াত ইনক্ৰিজ হৈ পেলাই 533 সেকশন হ'ল 160 সেকশন have been changed right 160টা সেকশন চেঞ্জ হৈছে ইয়াত 9টা সেকশন কি হৈছে এড কৰা হৈছে right and 9 section have been repealed right repeal কৰা হৈছে একেদৰে 9টা একেদৰে আমি ইণ্ডিয়ান এভিডেন্স এক্টত যদি দেখো যাক বৰ্তমান নাম হৈছে ভাৰতীয় সাক্ষ্য বিল সো ইয়াত কি আছিল 167 সেকশন আছিল right IEA 167 আছিল বাট BSB বা এটা BSB বুলি নকব BSA বুলি কব এক্ট হ'ব এটো
কিমানটা হৈছে 170 সেকশন সো মোস্ট ইম্পৰ্টেণ্ট কথা ফৰ এক্সাম পাৰপাস যে BNSA কি আছে 356 সেকশন আছে ৰাইট BNSS ইয়াত আছে 533 সেকশন আৰু BSA ইয়াত আছে 170 সো এই সেকশন কেইটা মনত ৰাখিব লাগিব আৰু ইয়াৰ ভিতৰৰ সেকশনখিনিও লাগিব পিছলৈ আমি আহিম ৰাইট সো হোৱাট আৰ দ্য চেঞ্জেছ ইন সেকশনস সো কোন কেইটা সেকশন চেঞ্জ হৈছে এক্সাম পাৰপাছত সেইকেইটা খুব গুৰুত্বপূৰ্ণ হ'ব ৰাইট সো আমি দেখিম যে কলোনিয়েল এৰা ল means previous law and the new criminal law difference section wise. So first murder offenses, these are offenses and these are sections. Murderer jitu section asil hetu old section 303 but new section here is 101. So ekhini exam purpose karone khub guruttopurno hoy screenshot eta loi pelai holeo ya monot rakhibo lagibo yat sedition to khub important hoy sedition to 124A asile হেতু এমেন্ড কৰি পেলাই 170 কৰা হৈছে 124 এ চেঞ্জ টু 170 ৰাইট সো দিস আর দ্য মোস্ট ইম্পৰ্টেন্ট পয়েন্ট ফৰ দিস ল এন্ড অলৰেডি all of you know the law is already enacted so come to details right 3 new criminal law bharatiya nyay samhita bharatiya nagorik suraksha samhita and the bharatiya saikho abhiniyam came into effect across the country on Monday, July 1st. They brought widespread changes in the India's criminal justice system and ended colonial era laws. The 3 laws replaced the British era Indian Penal Code, Indian Code of Criminal Procedure and the Indian Evidence Act. The new criminal law will bring in a modern justice system, most important, modern justice system, incorporating provisions such as zero FIR, most important. Ekita kotha important, zero FIR. যেটো আগতে খুব গুৰুত্ব দিয়া হৈছিল হেয়া নালিফাইড কৰা হৈছে অনলাইন ৰেজিষ্ট্ৰেচন অফ পুলিশ কমপ্লেইন summonses through electronic mode such as SMS and mandatory videography of the crime scenes for all heinous crimes so এইকিটা খুব গুৰুত্বপূৰ্ণ এইকিটা মনত ৰাখিবলৈ কথা এইখিনি কথা খুব গুৰুত্বপূৰ্ণ জিৰো FIR অনলাইন ৰেজিষ্ট্ৰেচন আৰু ভিডিওগ্ৰাফি সো এই তিনিটা শব্দ খুব মনত ৰাখিবলগীয়া শব্দ এই তিনিটাৰ বিশেষ পৰিৱৰ্তন হোৱা দেখা গৈছে এই নতুন আইনখনত এয়া হৈছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হোম পেজ ইয়াত দেখিব যে এই তিনিটা ল অলৰেডি ইয়াত দি থোৱা হৈছে আপোনালোকে ইয়াৰ যিটো PDF ফৰ্ম সেই PDF ফৰ্মসমূহ আমাৰ কমেণ্ট বক্স বা আমাৰ ডেসক্ৰিপশ্যন বক্সত পাব আমাৰ হোৱাটছএপ গ্ৰুপতো ইয়াৰ ডিটেইলছ দিয়া থাকিব আপোনালোকে এক্সামৰ কাৰণে এই নতুন লসমূহ খুব গুৰুত্বপূৰ্ণ হ'ব সেই হেতুকে ইয়াৰ কাৰণে যিসমূহ কিতাপ লাগিব বা মেটেৰিয়েলছ লাগিব তাৰ লিংকসমূহ দিয়া থাকিব আপোনালোকে এবাৰ চাই পেলাই নিজৰ প্ৰয়োজন অনুসাৰে এইসমূহ চাই ল'ব এইখন হৈছে ভাৰতৰ দ্য গেজেট অফ ইণ্ডিয়া এক্সট্ৰাঅৰ্ডিনাৰী এইখনত আপোনালোকৰ যি গোটেই ডিটেইলছ ল এণ্ড জাষ্টিছ সেইখিনি ইয়াত আছে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাখন ইয়াত দেখিবলৈ পাব একেদৰে তিনিখন PDF মই ইয়াত ডেসক্ৰিপশ্যন বক্সত লিংক থৈ দিম আপোনালোকে ডাউনলোড কৰি পেলাই চাব পাৰিব ৰাইট সো ইয়াৰ লগে লগে খুব গুৰুত্বপূৰ্ণ তাৰিখ পে তাৰিখ যিটো সিস্টেম চলি আছিল হেয়া সম্পূৰ্ণৰূপে ডিমলিজ হ'ব কুইক হ'ব ফাষ্ট হ'ব আৰু জাষ্টিছ পাব এইখিনিতে আমি এই ভিডিওটি এইখিনিতে আমি সমাপ্ত কৰিছো আশা কৰোঁ আপোনালোক উপকৃত হ'ব যদি আপোনালোকৰ আৰু অধিক জানিবলগীয়া থাকে নিশ্চয় কমেন্ট বক্সত জনাব আৰু সেই সম্পৰ্কে আমি ভালদৰে আৰু বিস্তৃতভাৱে ইয়াৰ ওপৰত ভিডিও বনাব যত্ন কৰিম ধন্যবাদ